নমস্কাৰ বন্ধু-বান্ধৱীসকল প্ৰথমেই মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই ক'বলৈ গৈ আছোঁ অসম চৰকাৰে যি এতিয়া কৃষি লোন দিছে ৬০০০ টকাকৈ সেই লোনটো আপোনালোকে মোবাইলতে নিজৰ কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে মই অতি সহজতে আপোনালোকক ক'বলৈ চেষ্টা কৰিম সো ভিডিঅ'টো কাট নকৰাকৈ চাই থাকক লোনটো আপোনালোকে এপ্লাই কৰোঁতে কি আপোনালোকক ডকুমেণ্টছৰ প্ৰয়োজন হ'ব তাৰ বিষয়ে কওঁ প্ৰথমে আপোনালোকক লাগিব ডাক নম্বৰ আৰু পটা নম্বৰ মানে যোনখন খাজানা ৰচিদত থাকে সেইকেইটাই আপোনালোকক লাগিব সেইকেইটা আপোনালোকে ভৰাব সেকেন্ডত লাগিব ভোটাৰ আইডি বা আধাৰ কাৰ্ড আৰু থাৰ্ডত লাগিব একপি ফটো আৰু ফ'ৰ্থত আপোনালোকক লাগিব বেংক একাউণ্ট আপোনালোকক লাগিবই কাৰণ পইচাটো বেংকত দিব আৰু 2000 কে তিনটা কিস্তিত আপোনালোকক দিব আৰু হয়তো ধাৰ মাৰিব নালাগিবও পাৰে গতিকে আপোনালোকে এপ্লাইটো কৰি ল'ব কৃষকসকলে তো কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব মই ভিডিঅ'টোতে কওঁ সো প্ৰথমেই আপোনালোকে নিজৰ ডাটাটো অন কৰি ল'ব অন কৰি লোৱাৰ পিছত যোনবোৰ ৱেব ব্ৰাউজাৰ থাকে আপোনালোকৰ ইউচি ব্ৰাউজাৰ হওক বা বেলেগ বেলেগ ধৰণৰ বহুতো আছে অপেৰা মিনি আছে আৰু ক্ৰোম মই ক্ৰোম ইউজ কৰোঁ গতিকে ক্ৰোমটো মই ক্ৰোমত আপোনালোকক দেখুৱাম সো চাওক প্ৰথমে মই ইয়াত সাৰ্চ কৰিম assam.agriculture.in মোৰ ইয়াত শো কৰিছে কাৰণ মই অলৰেডি চাইছিলোঁ সো assam.agriculture.in আপোনালোকে লিখি সাৰ্চ কৰক সাৰ্চ কৰাৰ পাছত লগালগ একদম যোনটো অফিচিয়েল ৱেবছাইট আছে তাত ডাইৰেক্ট যাব সো চাওক আপোনালোকে তো এয়া ওপেন হৈছে ৱেবছাইটটো এটো অফিচিয়েল ৱেবছাইট হয় এগ্ৰিকালচাৰ তো ইয়াত এতিয়া আপোনালোকে তিনটা অপচন দেখিছে এই গোল সিম্বল কিটা তিনটা ফাৰ্ষ্টটো আছে এবাউট RIDF STW স্ক্ৰীম আৰু সেকেন্ডটো হ'ল ফাৰ্মাৰ এপ্লিকেশন আৰু থাৰ্ডটো হৈছে CSC লগইন সো আমি এতিয়া মাজৰ যোনটো আছে ফাৰ্মাৰ এপ্লিকেশন হেতুত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আৰু এপ্লাই ফৰ STW এই দুটা অপচন আছে সো আমি প্ৰথমৰটোত যাব লাগিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন এটোত ক্লিক কৰিলো ক্লিক কৰাৰ পাছত এছাওক আপোনালোকে কিষান ৰেজিষ্ট্ৰেচন ফাৰ্ষ্টটো আছে এক্সিস্টিং ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আৰু সেকেন্ডটো আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন গতিকে আমি এতিয়া নিউ ফাৰ্মাৰটোত যাব লাগিব নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন সো এটোত মই ক্লিক কৰি দিলো ক্লিক কৰাৰ পাছত এখন আপোনালোকে দেখা পাইছে চাগে এপ্লিকেশন ফৰ্মখন এতিয়া প্ৰসেস হৈ আছে প্ৰসেসটো কমপ্লিট হোৱাৰ পাছত এপ্লিকেশনখন আপোনালোকে পুৰাব লাগিব তো প্ৰসেসটো হওঁতে অকমান সময় লাগে প্ৰসেসিং হৈ আছে তো এতিয়া প্ৰসেস কমপ্লিট হৈ গ'ল সো এতিয়া আপোনালোকে কেনেকৈ ফ্লাপ কৰিব লাগিব হেতু মই দেখুৱাম আৰু ইয়াত প্ৰথমে মই কওঁ এই ৰঙা যোনবোৰ সিন দেখিছে আপোনালোকে সাইডত এই ৰঙা সিনবোৰ যত থাকিব সেইকিটা আমি মানে কম্পালসৰি ভৰাবই লাগিব সো ফাৰ্স্ট হ'ল এপ্লিকেন্ট নেম যাৰ নামত আপোনালোকে এপ্লাই কৰিব তেখেতৰ নাম আৰু সেকেন্ডত হ'ল এপ্লিকেন্ট টাইপ তাৰ পিছত এপ্লিকেন্ট ক্যাটেগৰি সো এপ্লিকেন্ট স্ট্যাটাস সোশিয়াল স্ট্যাটাস কাষ্ট মানে জি কাষ্ট ST OBC জেনাৰেল জি হয় আৰু জেন্ডাৰটো সিলেক্ট কৰিব লাগিব পুৰুষ নে মহিলা তাৰ পিছত গাৰ্জিয়ান নেম এডুকেশন কোৱালিফিকেশন আৰু ইমেইল আইডিটো আপোনালোকে দিবই লাগিব কম্পালসৰি ইয়াত ৰেড সিম্বলটো আছে তাৰ পাছত বছৰি ইনকম পাৰ এনাম লিখিব লাগিব তাৰপিছত ৰেশন কাৰ্ড নাম্বাৰটো তাৰ পাছত পান কাৰ্ড নাম্বাৰ লাগিব কম্পালসৰি নহয় যদি আছে আপোনালোকে দি দিব ড্ৰাইভিং লাইসেন্স বিচাৰিছে যদি আছে দিব তাৰ পাছত এটো ইলেকশন ভোটাৰ আইডি আপোনালোকৰ আইডি নাম্বাৰটো লাগিব কম্পালসৰি তাৰপিছত ডেট অফ বাৰ্থ তাৰপিছত আপোনালোকৰ ফটো লাগিব একপি আৰু ফটোকপি আপোনালোকৰ 2 MB ৰ ভিতৰত হ'ব লাগিব এয়া দেখিছে 2048 KBS ৰ ভিতৰত লাগিব ফটোকপি তাৰ পাছত
ইয়াত আপলোড দিব লাগিব আপোনালোকে ধুনীয়াকৈ ভোটাৰ আইডিটো দিব লাগিব আৰু ফটোখনো দিব লাগিব দুইটা একে সাইজটো তাৰ পাছত ষ্টেট দিব লাগিব ইয়া কম্পালসৰি ষ্টেট ডিস্ট্ৰিক্ট ব্লক সাৰ্কেল এডিও সাৰ্কেল তাৰ পাছত পঞ্চায়ত ভিলেজ পঞ্চায়ত ৱাৰ্ড নম্বৰ হাউস নম্বৰ street location number তাৰছত পিন কোডটো লাগিব এসটিডি কোড তাৰছত মোবাইল নাম্বাৰ একিটা লাগিব আৰু নেক্সট আহি গল বেংক ইনফৰমেশনত আপোনালোকৰ বেংকৰ নাম বেংক কি বেংক তাৰপিছত বেংক কোড আছে তাৰপিছত MICR কোডটো লাগিব পাছবুকৰ যোনটো ফ্ৰন্ট পেজ হেতুতে থাকে MICR কোডটো তাৰপিছত IFSC টো থাকে আপোনালোকে চাই লব সত একাউন্ট টাইপ একাউন্ট নাম্বাৰ তাৰপিছত কনফাৰ্ম একাউন্ট নাম্বাৰটো দুবাৰ মাৰিব লাগিব তাৰপিছত ৰিলিজন ফ্যামিলি ইকো স্ট্যাটাস এইবিলাক আপোনালোকে দিলে দিব নিদিলে নাই ইমান কথা নাই তাৰপিছত আহি গল আপোনালোকৰ ডাক নম্বৰ মাটিৰ আপোনালোকৰ ডাকটোৰ নাম্বাৰ লাগিব আৰু তাৰপিছত পটা নম্বৰ এই দুটা আপোনালোকক কম্পালসৰি লাগিবই কাৰণ খেতি যেহেতু মাটিত কৰে সো মাটিৰ লাগিবই কাৰণ নহলে বহুতে কৰি পেলাই পইচা লব তো হেতু কাৰণে মাটিৰ পটা আৰু ডাক নম্বৰ লাগিবই তাৰ পাছত আপোনালোকে এইটো যোনটো আছে লাষ্টত একদম ক্যাপচাটো আছে এইকিটা আপোনালোকে ইয়াত লিখি দিব লাগিব এন্টাৰ দা ক্যাপচ টেক্স হেতুত আপোনালোকে লিখিব লাগিব এই ওপৰত থকা কিটা যোনকিটা কোলা হেৰিত লিখা আছে আলফাবেট কিটা হেকিটা ইয়াত লিখিব লাগিব লিখি পেলাই আপোনালোকে সাবমিট কৰিব লাগিব এটো সাবমিট যোনটো অপচন আছে এটোত সাবমিট কৰি দিব লাগিব তো এটো আছে ভিডিও আশা কৰিলো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে তেন্তে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব সকলোখিনি আপোনালোকে কৰি দিয়ক আৰু চেনেলটি সাবস্ক্ৰাইব কৰক ইমানে আৰু মই এনেকুৱা ধৰণৰ আপডেট আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম সো ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ